অসম চৰকাৰৰ চাকৰি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আমাৰ চেনেলটো লাইক, ফলো, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আমাৰ ইয়াত বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰা হয়। অসমৰ মুখ্যমন্ত্ৰীসকল আৰু কাৰ্যকাল। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ। কাৰ্যকাল 11 ফেব্ৰুৱাৰী 1946 চনৰ পৰা 6 আগষ্ট 1950 চনলৈ। জন্ম 6 জুন 1990, মৃত্যু 5 আগষ্ট 1950। অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধি। কাৰ্যকাল 9 আগষ্ট 1950 চনৰ পৰা 27 ডিচেম্বৰ 1957লৈ। জন্ম 24 এপ্ৰিল 1888, মৃত্যু 21 জানুৱাৰী 1981 চন। অসমৰ তৃতীয়তম মুখ্যমন্ত্ৰী বিমলা প্ৰভাত চলিহা। কাৰ্যকাল 28 ডিচেম্বৰ 1957 চনৰ পৰা 6 নৱেম্বৰ 1970 চনলৈ। জন্ম 26 মাৰ্চ 1912, মৃত্যু 25 ফেব্ৰুৱাৰী 1971 চন। অসমৰ চতুৰ্থতম মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰী। কাৰ্যকাল 11 নৱেম্বৰ 1970 চনৰ পৰা 30 জানুৱাৰী 1972 চনলৈ। জন্ম হৈছিল 12 এপ্ৰিল 1908 চনত, মৃত্যু হৈছিল 27 ডিচেম্বৰ 1982 চনত। অসমৰ পঞ্চম মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিং। কাৰ্যকাল 31 জানুৱাৰী 1972 চনৰ পৰা 12 মাৰ্চ 1978 চনলৈ। জন্ম হৈছিল 1 জানুৱাৰী 1914 চনত, মৃত্যু হৈছিল 25 ডিচেম্বৰ 2005 চনত। অসমৰ ষষ্ঠতম মুখ্যমন্ত্ৰী গোপাল বৰবৰা। কাৰ্যকাল 12 মাৰ্চ 1978 চনৰ পৰা 4 ছেপ্টেম্বৰ 1979লৈ। তেওঁৰ জন্ম হৈছিল 19 আগষ্ট 1926 আৰু মৃত্যু হৈছিল 19 মাৰ্চ 2006 চনত। অসমৰ সপ্তম মুখ্যমন্ত্ৰী যোগেন্দ্ৰ নাথ হাজৰিকা। কাৰ্যকাল 9 ছেপ্টেম্বৰ 1979 পৰা 11 ডিচেম্বৰ 1979লৈ। তেখেতৰ জন্ম হৈছিল 9 ছেপ্টেম্বৰ 1924 চনত, মৃত্যু হৈছিল 1998 চনত। অসমৰ অষ্টম মুখ্যমন্ত্ৰী সৈয়দা আনোৱাৰা টাইমুৰ। কাৰ্যকাল 12 ছেপ্টেম্বৰ 1980 পৰা 30 জুন 1981লৈ। জন্ম হৈছিল 24 নৱেম্বৰ 1936 চনত, মৃত্যু হৈছিল 28 ছেপ্টেম্বৰ 2020 চনত। অসমৰ নৱমতম মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ। তেওঁৰ কাৰ্যকাল আছিল 13 জানুৱাৰী 1982 চনৰ পৰা 19 মাৰ্চ 1982 চনলৈ। তেওঁৰ জন্ম হৈছিল 29 ছেপ্টেম্বৰ 1925 চনত, মৃত্যু হৈছিল 5 আগষ্ট 1998 চনত। অসমৰ দশমতম মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া। কাৰ্যকাল 27 ফেব্ৰুৱাৰী 1983 চনৰ পৰা 23 ডিচেম্বৰ 1985 চনলৈ। জন্ম হৈছিল 3 অক্টোবৰ 1934 চনত, মৃত্যু হৈছিল 22 এপ্ৰিল 1996 চনত। অসমৰ একাদশতম মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। কাৰ্যকাল 24 ডিচেম্বৰ 1985 চনৰ পৰা 28 নৱেম্বৰ 1990 চনলৈ। জন্ম হৈছিল 23 ডিচেম্বৰ 1952 চনত আৰু তেখেতে এতিয়ালৈকে জীয়াই আছে। হিতেশ্বৰ শইকীয়াদেৱ আকৌ এবাৰ মুখ্যমন্ত্ৰী হয় আৰু এইবাৰ তেওঁৰ কাৰ্যকাল আছিল 30 জুন 1991 চনৰ পৰা 22 এপ্ৰিল 1996 চনলৈ। তেখেতৰ জন্ম হয় 3 অক্টোবৰ 1934 চনত, মৃত্যু হয় 22 এপ্ৰিল 1996 চনত। ডাক্তৰ ভূমিধৰ বৰ্মন ভাৰপ্ৰাপ্ত হিচাপে ত্ৰয়োদশতম মুখ্যমন্ত্ৰী হয় আৰু তেখেতৰ কাৰ্যকাল আছিল 22 এপ্ৰিল 1996 চনৰ পৰা 14 মে 1996 চনলৈ। তেখেতৰ জন্ম হৈছিল 12 অক্টোবৰ 1931 চনত, মৃত্যু 18 এপ্ৰিল 2021। অসমৰ চতুৰ্দশতম মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। কাৰ্যকাল 15 মে 1996 চনৰ পৰা 17 মে 2001 চনলৈ। তেখেতৰ জন্ম হৈছিল 2023 ডিচেম্বৰ 1952 চনলৈ। বৰ্তমানলৈ তেখেত জীয়াই আছে। অসমৰ পঞ্চদশতম মুখ্যমন্ত্ৰী তৰুণ গগৈ। কাৰ্যকাল 18 মে 2001 চনৰ পৰা 17 মে 2016 চনলৈ। জন্ম হৈছিল 1 এপ্ৰিল 1934 চনত, মৃত্যু হৈছিল 23 নৱেম্বৰ 2020 চনত। অসমৰ ষষ্ঠদশতম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কাৰ্যকাল 24 মে 2016 চনৰ পৰা 10 মে 2021 চনলৈ। জন্ম হৈছিল 31 অক্টোবৰ 1962 চনত। তেখেত বৰ্তমান ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী। অসমৰ সপ্তদশতম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেখেতৰ কাৰ্যকাল আৰম্ভ হৈছে 10 মে 2021 চনৰ পৰা বৰ্তমানলৈকে চলিয়েই আছে আৰু তেখেতৰ জন্ম হৈছিল 1 ফেব্ৰুৱাৰী 1969 চনত।